हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल और मैं এতিয়া বৰ্তমান আছো নলবাৰী ষ্টেচনত আছো মানে মই যাবলগীয়া আছিল গুৱাহাটী মানে কামাখ্যা মন্দিৰ যাওয়া কথা আছিল কামাখ্যা মন্দিৰ যাব খুজি আছিলো কাৰণটো হ'ল যে আজি ভাৰতীৰ বাৰ্থডে সেই কাৰণে মানে কি তাই তাৰমানে কৈ আছিল বহুত দিনৰ পৰাই যে মই গুৱাহাটী যাম কামাখ্যা মন্দিৰত যাব লাগিব আমি তাতে অলপ সিদিনা পূজা বা মাৰ আশীৰ্বাদ লৈ ইমান তাৰে পিছত মই এনেকুৱা হ'ল যে 9টা ট্ৰেইন আছিল 9টা বজাত মই ঘৰৰ পৰা ওলাই আহোঁতে মানে ট্ৰেইনখন কাৰেক্ট 9টা বজাতে আহিছে সেইকাৰণে মোৰ অলপমান মানে 2 মিনিটমান লেট হৈছিল তাৰ কাৰণে মই আহি নাপালোঁ আৰু তাহাঁতে মানে কি ভাৰতীয়হঁতে ট্ৰেইনখনত গুচি গ'ল আৰু মই ইয়াতে ৰৈ গ'লোঁ এতিয়া টাইম হৈছে 9টা 45 এতিয়া ট্ৰেইন সুধিলোঁ মানে ব্ৰহ্মপুত্ৰ মেল আছে 11টা 15 আছে সেইকাৰণে মই যাওঁ যাই কিনে তাতে মানে কি ছাৰপ্ৰাইজ দিম আৰু মই ওপৰত আৰু এতিয়া মই আহিবলৈ কামাখ্যা মন্দিৰৰ তলত গেটত আছোঁ আৰু ওপৰত যোৱাৰ কাৰণে মানে গাড়ী ৰখি আছোঁ গাড়ী আহিলে মানে যাম আৰু কি দিছে আৰু আমি মন্দিৰ দৰ্শন কৰিলোঁ ঘূৰিলোঁ অলপ চাকি বন্তি লগালোঁ আৰু আমি অলপমান ফটো উঠিলোঁ উঠি মানে এতিয়া বাহিৰলৈ যাই আছোঁ রেডি বখানি ভাল লাগছে মায়ের ভক্ত বাবা আমাদের উঠিল বলে বাছৰ পৰাই আহি এনেক লগ পালোঁ লগ পোৱাৰ পিছত আমি দৰ্শন কৰিলোঁ মানে কি চাকি বন্তি জ্বলালোঁ তাৰপিছত আমি বাহিৰত গ'লোঁ যাই থাকোঁতে দেখা পালোঁ যি ভোগৰ কুপন দিছে আমি দৰ্শন কৰি ইয়াতে বহিছোঁ ওপৰত ভাল লাগিছে অলপমান বৰষুণো দিছে অলপ ঠাণ্ডা পৰিলে আৰু এই চবে কেনে লাগিছে ভোগ খাই কাম নাই কেমেৰাত নাহে বোলে দিয়া নহওক এই কুৰ্তা এটা লৈ আহিছিলোঁ বেগত ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ তাৰপিছত আমি দৰ্শন কৰি ভোগ খাই ইয়াতে বহি আছোঁ
আজি দিনটো ভালে ভালে গেছি আৰু এতিয়া আমি তলকলৈকে যাই আছোঁ ট্ৰেইনত যামতো যিহেতু আমি গাড়ী অনা নাই এতিয়া ষ্টেচনকলৈকে যাম অলপ দোকান দেখুৱাই আছোঁ আপোনালোকক